জাগিৰোডৰ পৰা খবৰ আহিছে জাগিৰোডত জব্দ কৰা হ'ল চুৰাং গৰু ভৰ্তি এখন ট্ৰাক আৰু ট্ৰাকখনৰ পৰা 50টাকৈ গৰু উদ্ধাৰ কৰা হৈছে নগাঁৱৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন অৱশ্যে পলাই হাৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে এয়া গৰু মুঠ 50টা গৰু আছে চুৰাংভাৱে সৰবৰাহ কৰাৰ পাং পাতিছিল সৰবৰাহকাৰীয়ে আৰু এইখন বাহনৰ পৰাই উদ্ধাৰ কৰা হৈছে সেই গৰুকেইটাক অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই পলাই যায় বাহনখনৰ চালক আৰু হেণ্ডিমেনে বিভিন্ন সময়ত বিভিন্ন পন্থাৰে গৰু সৰবৰাহ কৰি আহিছে চুৰাং চিকাৰীয়ে চুৰাং সৰবৰাহকাৰীয়ে আৰু কেতিয়াবা যদি টেংকাৰৰ ভিতৰত কেতিয়াবা ট্ৰাকৰ ভিতৰত আৰু এনে ধৰণেৰে সৰবৰাহৰ পাং পাতি প্ৰত্যেক দিনে সৰবৰাহ কৰি গৈছে চুৰাংকৈ গৰুসমূহ পশুধনসমূহ আৰু শেহতীয়াকৈ এয়া আমি আপোনালোকক দেখুৱাইছো নগাঁৱৰ পৰা গুৱাহাটীলৈ আনি থকা অৱস্থাত এই বাহনখন জব্দ কৰিছে আৰু সেই বাহনখনৰ পৰা মুঠ 50টাকৈ গৰু উদ্ধাৰ কৰিছে আৰক্ষীয়ে